ফ্ৰেণ্ডসকল ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কোনকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে আৰু কোনকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। তো ফ্ৰেণ্ডসকল ফাৰ্ষ্ট আজি আমি বৰ্ডত বুজি ল'ম। ফাৰ্ষ্ট ইয়াত লেখা আছে আপোনাৰ স্পাৰ্ম লাইফ ইন ওমেন 72 আৱাৰ্ছ। যেতিয়া আপোনাৰ ধৰি লওক স্পাৰ্মটো আপোনাৰ যৌন মিলন কৰিলে তিৰোতা এজনৰ আপোনাৰ দেহত প্ৰৱেশ কৰিব, তেতিয়া আপোনাৰ 72 ঘণ্টালৈ স্পাৰ্মটো আপোনাৰ বাচি থাকে। আপোনাৰ স্পাৰ্মৰ আপোনাৰ জীৱনকালৰ আপোনাৰ 72 ঘণ্টা। আৰু ইয়াত লেখা আছে অভুলেশ্যন ডে ফাউণ্ড। তো ফ্ৰেণ্ডসকল আজি মই ইয়াত তিনিটা এক্সাম্পল লৈছোঁ। ফাৰ্ষ্ট এক্সাম্পলটো হৈছে আপোনাৰ ধৰি লওক এজন মহিলাৰ আপোনাৰ মাহেকীয়া চাইকেলটো যদি 25 দিন হয় আপোনাৰ, তো কোনকেইটা আপোনাৰ ছেফ ডে হ'ব আৰু কোনকেইটা আপোনাৰ আনছেফ ডে হ'ব। আৰু দ্বিতীয়টো লৈছোঁ এজন মহিলা যদি আপোনাৰ 28 দিন হয় মাহেকীয়া চাইকেলটো, তেতিয়া তাৰ কোনকেইটা ছেফ ডে হ'ব আৰু কোনকেইটা আনছেফ ডে হ'ব। আৰু 3 নম্বৰটো লৈছোঁ মই এজন মহিলা যদি মাহেকীয়া চাইকেল আপোনাৰ 30 দিন হয় আপোনাৰ, তো তাৰে কোনকেইটা ছেফ ডে হ'ব আৰু কোনকেইটা আনছেফ ডে হ'ব। তো ফ্ৰেণ্ডসকল বহুতে আপোনাৰ জানিব বিচাৰে কোনকেইটা আপোনাৰ দিনত মানে উইদাউট প্ৰটেকশ্যন নোহোৱাকৈ আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে আৰু কোনকেইটা দিনত আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। তো ফ্ৰেণ্ডসকল ইয়াৰ কাৰণে আমি কৰিব লাগিব কি, ফাৰ্ষ্ট এইটোত মই ফাৰ্ষ্ট এক্সাম্পলটো লৈছোঁ। ইয়াত চাওক, যদি এজন মহিলাৰ আপোনাৰ মাহেকীয়া আপোনাৰ চাইকেলটো যদি 25 দিন হয়, আপোনাৰ ফাৰ্ষ্ট 1 দিনৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব আপোনাৰ মাহেকীয়া চাইকেল। তো তেনেকৈ ষ্টাৰ্ট হ'লে আপোনাৰ 25ৰ পৰা আমি উল্টাকৈ 14 দিন আপোনাৰ গণিব লাগিব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তো এইটো আপোনাৰ 12টো আপোনাৰ 12ত পৰে আপোনাৰ উল্টাকৈ 14 দিনলৈ আপোনাৰ গণিলে। আৰু আমি এইটো আপোনাৰ অভুলেশ্যন ডে হয় আপোনাৰ। এইটো দিনত আপোনাৰ যৌন মিলন কৰিলে আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। আৰু এইটো আমি ল'ব লাগিব, কাৰণ 11 পৰা 12 দিনৰ 2 দিনৰ ভিতৰত হ'ব পাৰে। তো তাৰপিছত আমি কি কৰিব লাগিব চাওক, এইটো যিহেতু আপোনাৰ লেখা আছে স্পাৰ্ম লাইফ ইন ওমেন 72 আৱাৰ্ছ। স্পাৰ্মটো আপোনাৰ মহিলাগৰাকীৰ দেহত যেতিয়া প্ৰৱেশ কৰিব 72 ঘণ্টালৈ আপোনাৰ বাচি থাকে। তো কি হ'ব, আপোনাৰ ধৰি লওক যদি 10 দিনতো আপোনাৰ 10 দিনৰ দিনা যদি আপুনি যৌন মিলন কৰে, তেতিয়াহ'লে আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব, কাৰণ স্পাৰ্ম লাইফ আপোনাৰ 72 ঘণ্টা হয়। তো বা 9 দিনতো যদি যৌন মিলন কৰে তেতিয়াও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। যদি আপোনাৰ যদি 12 দিন আপোনাৰ 12 দিনত যদি অভুলেশ্যন ডে হয়, যদি 8 দিনতো আপুনি যৌন মিলন কৰে তেতিয়াহ'লে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব। যদি আপোনাৰ 11 দিনত যদি অভুলেশ্যন ডে হয় আপোনাৰ, তো আপোনাৰ এইকেইটা হ'ব আপোনাৰ আনছেফ ডে। তো এনেকৈ আমি 10 দিন আপোনাৰ মানে গণিব লাগিব। 1 2 3 4 5 6 7 8 9 10। এইকেইটা আপোনাৰ কি হ'ব, আনছেফ ডে হ'ব আপোনাৰ। এই 10 দিন আপোনাৰ আনছেফ ডে হ'ব। আৰু এইকেইটা দিনত যদি আপুনি ধৰি লওক যদি যৌন মিলন কৰে আপোনাৰ, তেতিয়া আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে। এইকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে। যদি এইকেইটা দিনত আপুনি যৌন মিলন কৰে তেতিয়াহ'লে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। এইকেইটা আপোনাৰ আনছেফ ডে হয়, আপোনাৰ আনছেফ ডে। এইকেইটা আপোনাৰ হয় ছেফ ডে আপোনাৰ। তো দ্বিতীয়তে চাই লওক, এইটো আপোনাৰ 25 দিন ধৰি, যদি ধৰি লওক দ্বিতীয়তে আপোনাৰ যদি এজন মহিলা যদি আপোনাৰ ধৰি লওক 28 দিনত আপোনাৰ 28 দিন হয় মাহেকীয়া চাইকেলটো আপোনাৰ, তো ইয়াত কেনেকুৱা হ'ব আপোনাৰ, ইয়াতো আমি উল্টাকৈ গণিব লাগিব 14 দিনলৈকে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। এইটো আপোনাৰ এইটো হ'ব অভুলেশ্যন ডে। এইটো বা আপোনাৰ এইটোতে হ'ব পাৰে 14 বা 15 দিনৰ ভিতৰত আপোনাৰ অভুলেশ্যন ডে হ'ব পাৰে। তো ইয়াতো আপোনাৰ চাব, যদি 13 দিনৰ দিনা যদি যৌন মিলন কৰে তেতিয়াও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে, বা 12 দিনৰ দিনা যৌন মিলন কৰিলে তেতিয়াও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে, বা 11 দিনৰ দিনাও যৌন মিলন কৰিলে তেতিয়াও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। কাৰণ আপোনাৰ স্পাৰ্ম লাইফ আপোনাৰ 72 ঘণ্টা ওমেনৰ দেহত যেতিয়া প্ৰৱেশ কৰে, তো আপোনাৰ এইকেইটা লৈ আপোনাৰ আনছেফ ডে হ'ব। যে ইয়াৰ পৰা আৰু আপোনাৰ 1 2 3 4 5 6 7 8 9 10 আপোনাৰ এইকেইটা 10 দিন আপোনাৰ আনছেফ ডে হ'ব। যদি 28 দিনৰ আপোনাৰ মাহেকীয়া চাইকেল হয়, আৰু এইকেইটা আপোনাৰ ছেফ ডে হ'ব। এইকেইটা আপোনাৰ ছেফ ডে, এইকেইটা আপোনাৰ ছেফ ডে, আৰু এইকেইটা আপোনাৰ আনছেফ ডে আপোনাৰ। তো 3 নম্বৰটো আমি এক্সাম্পল লৈছোঁ। ইয়াত মই লৈছোঁ এজন মহিলা যদি আপোনাৰ মাহেকীয়া চাইকেল 30 দিনৰ হয়, তেতিয়া কেনেকুৱা হ'ব। ইয়াতো আপুনি উল্টাকৈ গণিব লাগিব 14 দিনলৈকে। 1 2 3 4 5 6 7 8 9 10 11 12 13 14। এইটো বা এইটো আপোনাৰ অভুলেশ্যন ডে হ'ব, আপোনাৰ 16 বা 17 আপোনাৰ অভুলেশ্যন ডে হ'ব। তো তেতিয়াহ'লে আৰু ইয়াৰ পৰা আপুনি 3 দিন আৰু ল'ব লাগিব, কাৰণ স্পাৰ্ম লাইফ আপোনাৰ 72 ঘণ্টা হ'লে আপোনাৰ 15 দিনৰ দিনা যৌন মিলন কৰিছে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব, বা 14 দিনৰ দিনা যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব, বা 13 দিনৰ দিনাও যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে। তো আপোনাৰ ইয়াৰ পৰা 10 দিন গণক। 1 2 3 4 5 6 7 8 9 10। এইকেইদিন আপোনাৰ
আনচেফ দিয়া হয় আপোনাৰ এইকেইদিনত যদি যৌন মিলন কৰে তেতিয়া প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে আপোনাৰ আৰু এইকেইদিন আপোনাৰ বাকী এইকেইদিন আপোনাৰ আনচেফ দিয়া হয় আপোনাৰ এইটো আপোনাৰ মেডিকেলি আপোনাৰ যিটো ফৰ্মুলা হয় সেইটো ফৰ্মুলাৰ ওপৰত আপোনাৰ নিৰ্ভৰ কৰি এনেকৈ আপোনাৰ মানে চেফ ডে আনচেফ ডে উলিওৱা হয় তো 100% আপোনাৰ নহয় যে 100% আপোনাৰ নহয় একদম মানে চিয়'ৰ নহয় যে আপোনাৰ এইকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হ'ব বা প্ৰেগনেঞ্চি হোৱাৰ চান্স নাথাকে কিন্তু আমাৰ এনেকৈ মানে ফৰ্মুলা আপোনাৰ উলিওৱা হয় এনেকৈ ধৰা হয় আপোনাৰ এই 10 দিন আপোনাৰ কি হয় আনচেফ ডে হয় আপোনাৰ মানে কয় এইকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হোৱাৰ প্ৰচুৰ পৰিমাণে আপোনাৰ সম্ভাৱনা থাকে আৰু বাকীকেইটা দিনত আপোনাৰ যৌন মিলন কৰিলে আপোনাৰ কি হয় প্ৰেগনেঞ্চি হোৱাৰ আপোনাৰ চান্স নাথাকে তো প্ৰেগনেন্সত এইটো ভিডিঅ' বনাবলৈ মানে এইখিনি বুজাবলৈ আজি ভিডিঅ'টো বনাইছিলোঁ মই আৰু এবাৰ কৈ দিছোঁ আপোনাৰ ইয়াৰ অভুলেশ্যন ডে ফাউণ্ড আপোনাৰ অভুলেশ্যন ডে ফাউণ্ড মানে মই যি 14 দিন আপোনাৰ যি গণিছিলোঁ উল্টাকৈ সেইকেইটা দিন আপোনাৰ 11 এইকেইটা অভুলেশ্যন ডে ফাউণ্ড বুলি কয় এই দুটা দিনৰ আপোনাৰ অভুলেশ্যন ডে হ'ব পাৰে বা নহ'ব পাৰে বা 13টো হ'ব পাৰে ফৰ্মুলাৰ ওপৰত আপোনাৰ যদি ভিত্তি কৰি তেনেকৈ আপোনাৰ উল্টাকৈ গণিব লাগে আপোনাৰ মানে মাহেকীয়া চাইকেলটোৰ ওপৰত ভিত্তি কৰে যদি মহিলাজনৰ যদি 30 দিন হয় তেতিয়াহ'লে 30ৰ পৰা উল্টাকৈ গণিব লাগিব 14 দিনলৈকে আৰু সেইটো দিন আপোনাৰ অভুলেশ্যন ডে বুলি কয় বা 13 দুটা দিনৰ ভিতৰত তাৰ আগৰ দিনটো বা পিছৰ দিনটো আপোনাৰ অভুলেশ্যন ডে হ'ব পাৰে এনেকুৱা আপোনাৰ এনেকৈ মই যি বুজাই দিছিলোঁ 12 আপোনাৰ ধৰি লওক 12 আপোনাৰ দিনত যদি অভুলেশ্যন ডে হয় তেতিয়াহ'লে ধৰি লওক ইয়াৰ স্পাৰ্ম লাইফটো আপোনাৰ 72 ঘণ্টা আপোনাৰ তো তেতিয়াহ'লে তাৰপিছত আৰু 3 দিন আপোনাৰ মানে কি কৰিব লাগিব ধৰক 10 দিনৰ দিনা আপোনাৰ যৌন মিলন কৰিলে প্ৰেগনেঞ্চি হ'ব পাৰে বা 9 দিনৰ দিনা হ'ব পাৰে বা 8 দিনৰ দিনা হ'ব পাৰে তেনেকৈ আৰু 3 দিন আপুনি পিছুৱাই আহিব লাগিব আৰু তেনেকৈ আপোনাৰ 10 দিন মানে এনেকৈ হিচাপ কৰি ল'ব লাগিব এইকেইটা দিন আপোনাৰ আনচেফ ডে হ'ব আৰু বাকীকেইটা আপোনাৰ চেফ ডে হয় তেনেকৈ এইটোতো আপোনাৰ তেনেকুৱা হ'ব আপোনাৰ এইটোত 28 দিন হয় আপোনাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এইটো যদি আপোনাৰ অভুলেশ্যন ডে হয় তেতিয়াহ'লে মানে 12 তাৰিখে যৌন মিলন কৰিলেও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব 13 তাৰিখেও আপোনাৰ যৌন মিলন কৰিলেও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব বা 14 তাৰিখে যৌন মিলন কৰিলেও প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকিব কাৰণ আপোনাৰ স্পাৰ্ম লাইফ আপোনাৰ কিমান হয় 72 ঘণ্টা তো তাৰ কাৰণে আপুনি যিটো 15 দিন যদি আপোনাৰ 15 দিনৰ দিনা যদি অভুলেশ্যন ডে হয় তেতিয়াহ'লে 3 দিন আপুনি পিছুৱাই আহিব লাগিব তেনেকৈ আপোনাৰ মানে চেফ ডে আৰু আনচেফ ডে উলিয়াই আপোনাৰ এইটো আপোনাৰ তেনেকুৱা তো ভিডিঅ'টো যদি বুজি পাইছে তেতিয়াহ'লে লাইক কৰিব ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব তো মানে এইখিনি আজি কথা পাতিবলৈ এইখিনি টপিকৰ ওপৰত কথা পাতিবলৈ ভিডিঅ'টো বনাইছিলোঁ তো এনেকৈ ধন্যবাদ